হেল্ল' দৰ্শকসকল, আপোনালোক কেনেকৈ আছে? নিশ্চয় ভালে আছে। আজি আমি গাভৰু সেৱা আশ্ৰমত সপৰিয়ালে আমাৰ কলিজাটো সৰু ল'ৰাটো নিৰ্নিমেষৰ আজি অন্নপ্ৰসন্নৰ নিয়মখিনি কৰিম বুলি আমি গাভৰু শিৱ মন্দিৰলৈ সপৰিয়ালে আহিছোঁ। আমাৰ নিৰ্নিমেষ মোমায়েকৰ কোলাত এই হাতটো উলিয়াই দিয়ক, হাত
লুকাই আছে যে ধৰিব পৰা নাই সি হৈ গ'ল এই আঙুঠিটা লৈ লওক এই কলপাত অকণমান আনি তলত শিকি লওক ৰ'ব মই আনি মাইনা এই এখন তলত শিকি ল'ব যায় না এতিয়া ঘূৰি আহ বাইকৰ খোলা দি দিয়া তুমি লৈ ল'ব কোচত লৈ পেলাই ভয় লাগে আবাৰ খোলা থাকোঁতে তুমি হেৰি কৰি দিয়া তাই মানে ভয় কৰিছে দিয়া হ'ব তেমা আমৰ লগত দি দিয়া এতিয়া আমাৰ মা লৈ থাকক তুমি অকণমান আঁতৰি কৰি দিয়ক শেষত সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে আমাৰ দেহাটোৰ সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ